নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ গৰমৰ বন্ধ কেনেকুৱা গ'ল? মইতো ফুল এনজয় কৰিলোঁ আৰু ভিডিঅ' বনাবলৈ আজি সময় পাইছোঁ। আহক পটাপট আজিৰ আপডেটছবোৰ জানি লওঁ। বন্ধুসকল, এতিয়া ৰূপালী পৰ্দাত ৰং সানিবলৈ সাজু হৈছে নতুন অসমীয়া ছবি ৰঙীন। অহা 24 আগষ্টত মুক্তি লাভ কৰিব এই ছবিখনে। ছবিখনৰ কাহিনী সম্পূৰ্ণ ইউনিক। ছবিখন বিশেষকৈ আমাৰ জাতীয় জীৱনক কেন্দ্ৰ কৰি বনোৱা হৈছে। মই ভাবোঁ বৰ্তমান সময়ত এই ছবিখনে আমাৰ জাতিটোৰ হকে বহু পৰিমাণে মান দিব। আৰু ছবিখনৰ দ্বিতীয়টো কনচেপ্ট মোৰ খুব ভাল লাগিছে। ছবিখন ৰেপ ছং লৈ নিৰ্মাণ কৰা হৈছে আৰু ছবিখনৰ মেইন হিৰো হৈছে খালে জাতিটোকে খালে হতে নলবিলাচিতৰ নাম তই অসৎ নৰাধম জাতি মাটি ভেটিক লৈ যদি মাত মতা কোনোবা আছে সেয়া হৈছে একমাত্ৰ দিগম্বৰ ৰাজখোৱা। ইমান সাহ দিগম্বৰ মাষ্টৰ খাবলৈ নোপোৱা এটা আপোনাক এটা দায়িত্ব দিছো। আমি দুইটাই তেজ পানী কৰি লাগিছো। কেলে দিহিঙৰ বালিৰ বুকুত চকুত তোৰে চকুত চলে সাঘাতলে পাক মাৰিবি ঘনাই লৈ যাছে নাই। অনুগাৰ মই মোৰ কামত কিবা এটা দিব কৈছো। বৰ ভাল কথা পবিত্ৰ। ৰাইজ, আপোনালোকৰ মাজতে থাকি হাতে কামে একেলগে লাগি এই অঞ্চলটোক অসমৰ ভিতৰতে এটা উন্নয়ন আৰু প্ৰগতি আদৰ্শ হিচাপে গঢ় দিবলৈ আমাক সহায় কৰক। ককা কেলে ভাঙিছে এইটো? দিদিমণি ভাই কন ক'ত? কেলে নাহিলি মিটিঙলৈ? দেৱী সৰস্বতী দৰ্শন দেখো এজন মাষ্টৰ ধৰ্ম আৰু সংস্কৃতিৰ নিদৰ্শন আজি ৰাতিপুৱা মই আমাৰ মানুহখিনিৰ দুৰ্দশাৰ কথাবোৰ লিখিবলৈ লৈছোঁ। গানটো আজিকালি পবিত্ৰই গাই থকাবোৰৰ নিচিনা হ'বগৈ নেকি? পবিত্ৰই ক'লে মোক ডম্বৰু ককাইদেউৰ লগ লাগি দিগম্বৰ মাষ্টৰক জিকা। আমাৰ এই অঞ্চলটোৰ কৰিম আমি উত্থান। পঞ্চায়ততে সোমাব নোৱাৰিলে সি আকৌ এতিয়া দিছপুৰলৈ যায়। ৰাইজক কৈ বিয়তি জানো পাৰিবি মহাপাপী তহঁতি পলাই ক'ত পাৰিবি খাই পাত পলা চব চোৰৰে দল ইহঁতক দক্ষিণমূৰ কৰিবৰ হ'ল যা ঘূৰিছা ওলাই আহিছে সমদল। আপোনালোকৰ ঘৰখনত কি হ'ল মই জানো, কিন্তু পুনা শইকীয়াৰ লগত পাৰিব জানো? এই আছা দৰাদেউচা ভালকে চকু মেলিছা। এতিয়া দেখিলি নহয়, বুজি নেপালি কওঁতে কিটো দেখিছ তই বিহুৱে বিহুৱে গান গাই ফুৰোতে? তহঁত টোপনিয়াই থাক। এই এটাইখিনি মানুহ আমাৰ লগত আছিল। এইবাৰ কংসবধ হ'ব, এইবাৰ কংসবধ হ'ব দৰাইদেউ। খালে জাতিটোকে খালে হতে। বন্ধুসকল, এই সুন্দৰ ট্ৰেইলাৰটোৰ বাবে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ হ'ব লাগে। আহক আমি দ্বিতীয় ষ্টৰীৰ ফালে আগবাঢ়োঁ। জনপ্ৰিয় কণ্ঠশিল্পী মনু শইকীয়াৰ বগি বগি ছোৱালী শীৰ্ষক গীতটিয়ে ইতিমধ্যে ইউটিউবত 10 মিলিয়ন ভিউজ ক্ৰছ কৰিছে। এইটো তেখেতৰ বাবে বিগ এচিভমেণ্ট হয় আৰু তেখেতে গোটেই অসমবাসী ৰাইজ তথা দুটা পাৰ্টিকুলাৰ ইউটিউব চেনেলক থেংক জনাইছে। আহকচোন ক্লিপটো এবাৰ চাওঁ। বগি বগি সুৱালিৰ পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা ঘামত তিতা কঁকাল দিয়ে কৰে। নমস্কাৰ, মই মনটো শইকীয়া। সকলো অসমবাসী ৰাইজক সেৱা জনাইছোঁ। চেল্ফি লেলিৰ পাছত অসমীয়া এই ধুনীয়া গীত বগি বগি ছোৱালী আপোনালোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে। আৰু বৰ্তমান এখন আছামিজ কালচাৰ আৰু এচি মাল্টিমিডিয়া মিলি 10 মিলিয়ন ভিউৱাৰ্ছ অতিক্ৰম কৰিছে। ইমান ধুনীয়াকৈ আমাক মৰম দিছে, আশীৰ্বাদ কৰিছে। আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকে সদায় আমাক এনেকুৱা ধৰণৰ ভাল কামৰ কাৰণে সদায় মৰম দিব, আশীৰ্বাদ দিব, তাৰে কামনা কৰিছোঁ। আৰু আছামিজ কালচাৰ আপোনালোকে চাওক, ছাবস্ক্ৰাইব কৰক। ইয়াৰ আগতেও জুবিনদাৰ দিন জ্বলে ৰাতি জ্বলে শীৰ্ষক গীতটিয়ে ইউটিউবত 10 মিলিয়ন ভিউজ ক্ৰছ কৰিছিল।
যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল আছামিজ কমিউনিটি ৰিপৰ্টক ছাবস্ক্ৰাইব কৰক উইথ দ্য বেল আইকন। চ' ইয়াহ, নেক্সট ভিডিঅ' বাই বাই।